নমস্কাৰ লুচেন্ট জিকে সিৰিজৰ আজিৰ এইটো 4 নম্বৰ ভিডিঅ' ইয়াৰ আগৰ ভিডিঅ'সমূহ প্লেলিষ্টত গৈ আপোনালোকে চাব পাৰে আৰু এই প্ৰশ্নবিলাকে আপোনালোকৰ আহি থকা পৰীক্ষাত যথেষ্ট পৰিমাণে সহায় কৰিব আৰু ভিডিঅ'টো যদি প্ৰথমবাৰৰ কাৰণে চাই আছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক আৰম্ভ কৰোঁ আজি প্ৰথম প্ৰশ্ন ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ICC ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিলৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত ডুবাই Which country is the largest producer of gold? কোনখন দেশে আটাইতকৈ বেছি পৰিমাণে সোণ উৎপাদন কৰে? চাইনা। Where is the headquarter of SIPRI? SIPRI মানে হৈছে Stockholm International Peace Research Institute. ইয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ মুখ্য কাৰ্যালয় ছুইডেনৰ ৰাজধানী ষ্টকহোমত অৱস্থিত। আৰু ষ্টকহোম ইণ্টাৰনেশ্যনেল পিচ ৰিচাৰ্চ ইনষ্টিটিউটে কোনখন দেশে কিমান পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰিছে তাৰ হিচাপ ৰাখে? Wheeler Island is now known as Wheeler Islandক Wheeler দ্বীপপুঞ্জক এতিয়া কি নামেৰে জনা যায় আব্দুল কালাম আইল্যান্ড আৰু এই Wheeler Island উৰিষ্যাত অৱস্থিত In which year ISRO was established ISRO মানে হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ভাৰতীয় মহাকাশ গৱেষণা সংস্থা এই সংস্থাটো কেতিয়া গঠন কৰা হৈছিল 15 আগষ্ট 1969 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ইয়াৰ মুখ্য কাৰ্যালয় বাংগালোৰত আৰু বৰ্তমান ইয়াৰ ডাইৰেক্টৰ ডক্টৰ কে সিভান Where is the headquarter of Ordnance Factory Board? Ordnance Factory Board headquarter মুখ্য কাৰ্যালয় ক'ত অৱস্থিত কলকাতা India is not associated with which of the following ভাৰতবৰ্ষ দলৰ কিহৰ লগত জড়িত নহয় Netwest ট্ৰফি বিজয় হাজাৰে ট্ৰফি IPL SS সিৰিজ ইয়াৰ ভিতৰত ভাৰতবৰ্ষ SS সিৰিজৰ লগত জড়িত নহয় SS সিৰিজ অকল ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া এই দুখন দেশেহে এই শৃংখলাটো খেলে Copa America Cup is associated with which game? কোনটো খেলৰ লগত Copa America Cup জড়িত ফুটবলৰ লগত Which state of India is known as sleeping state? Sleeping state বুলি আমাৰ ভাৰতৰ কোনখন ৰাজ্যক জনা যায় অন্ধ্ৰ প্ৰদেশ আৰু অন্ধ্ৰ প্ৰদেশত সৰ্বাধিক পৰিমাণৰ অৰণ্য আছে Which river is known as sorrow of Bihar? বিহাৰৰ দুখ বুলি কোনখন নৈ কোৱা যায় কোচি river Which river is known as sorrow of Bengal? বেংগলৰ দুখ বুলি কোনখন নদীক কোৱা যায় দামোদৰ নদী কথকলি ইজ দ্য ফেমাছ ডেন্স অফ হুইচ ষ্টেট কথকলি নামৰ এই নৃত্যটো কোনখন ৰাজ্যৰ এটা ফেমাছ ডেন্স এটো হৈছে কেৰালা মোহিনী নাট্যম ইজ এছ'চিয়েটেড উইথ হুইচ ষ্টেট মোহিনী নাট্যম কোনখন ৰাজ্যৰ লগত জড়িত কেৰালা কুচিপুড়ি ইজ দ্য ফেমাছ ডেন্স অফ হুইচ ষ্টেট কুচিপুড়ি নামৰ এই নৃত্যটো কোনখন ৰাজ্যৰ লগত জড়িত অন্ধ্ৰ প্ৰদেশ Yaksagan is a famous dance of which state? Yaksagan নামৰ এই নৃত্যটো কোনখন ৰাজ্যৰ লগত জড়িত কৰ্ণাটক Which of the following glass is used in kitchen pots? কোনবিধ গ্লাছেৰে পাকঘৰৰ সামগ্ৰীবোৰ বনোৱা হয় আমি পাকঘৰত যিবিলাক সামগ্ৰী ব্যৱহাৰ কৰোঁ কাঁচৰ সেইবিলাক কোনবিধ গ্লাছেৰে বনোৱা হয় Flint glass, Pyrex glass, Crook glass, soda glass ইয়াৰে Pyrex গ্লাছেৰে কিচেন পটছ বিলাক বনোৱা হয় আৰু Crook গ্লাছেৰে যিবিলাক আমি আই গ্লাছ ব্যৱহাৰ কৰোঁ সেইবিলাক বনোৱা হয় আৰু সোডা গ্লাছ টেষ্ট টিউব যিবিলাক আমি বিজ্ঞানাগাৰত ব্যৱহাৰ কৰোঁ আৰু টিউবলাইট বনোৱা হয় আৰু ফ্লেইন গ্লাছ কেমেৰা লেন্স বনাবলৈ ব্যৱহাৰ কৰা হয় Which Indian cricketer had become the first player to score century in test format টেষ্ট ক্ৰিকেটত শতক অৰ্জন কৰা ভাৰতৰ প্ৰথম ক্ৰিকেটাৰগৰাকী কোন লালা অমৰনাথ Mid Day Meal was started in which year Mid Day Meal মধ্যাহ্ন ভোজন আঁচনি কোনটো বছৰত আৰম্ভ কৰা হৈছিল 1995 চনত ফাৰ্ষ্ট ইণ্ডিয়ান হু উইন নোবেল প্ৰাইজ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় কোন ৰবীন্দ্ৰনাথ টেগৰ তেওঁ 1913 চনত তেওঁৰ কিতাপ গীতাঞ্জলিৰ কাৰণে নোবেল পুৰস্কাৰ পাইছিল আৰু নোবেল পুৰস্কাৰ দিয়া আৰম্ভ হয় 1901 চনত There are how many high courts in India ভাৰতবৰ্ষত কিমান হাই কোৰ্ট আছে উচ্চ ন্যায়ালয় ভাৰতবৰ্ষত কিমান আছে 25টা আৰু ইয়াৰ অমৰাৱতী যেটো উচ্চ ন্যায়ালয় হেতু নতুনকৈ গঠন কৰা হৈছে Who was the political guru of Mahatma Gandhi মহাত্মা গান্ধীয়ে তেওঁৰ ৰাজনৈতিক গুৰু হিচাপে কাক মানিছিল গোপাল কৃষ্ণ গোখলে আৰু গোপাল কৃষ্ণ গোখলে আছিল নৰম দলৰ নেতা 1906 চনত যেতিয়া চুৰাট অধিৱেশনত কংগ্ৰেছ দলটো দুটা ভাগত বিভক্ত হয় গৰম দল আৰু নৰম দল এই নৰম দলৰ নেতা আছিল গোপাল কৃষ্ণ গোখলে Who was the temporary president of the Constituent Assembly? সংবিধানিক সভাৰ
টেম্পৰেৰী প্ৰেছিডেণ্ট কোন আছিল শশীলানন্দ সিনহা আৰু পাৰ্মানেণ্ট প্ৰেছিডেণ্ট কোন আছিল সুধিলে তেওঁ হ'ব ৰাজেন্দ্ৰ প্ৰসাদ হুইচ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট ইজ ন'ন এজ মিনি কনষ্টিটিউশ্যন সংবিধানৰ কোনটো সংশোধনীক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয় 42 নম্বৰ সংশোধনীক আৰু এই 1976 চনত সংবিধানখন 42 নম্বৰ বাৰ সংশোধন কৰা হৈছিল হু ৱাজ দ্য ফাউণ্ডাৰ অফ লুডি ডাইনেষ্টি দিল্লীত শাসন কৰা লুডি বংশৰ প্ৰতিষ্ঠাপক কোন আছিল বেহলুল লুডি দিল্লীত শাসন কৰা প্ৰতিটো বংশৰ পৰা হ'ব পৰা প্ৰশ্নসমূহ ভিডিঅ' প্লেলিষ্টত গৈ আপোনালোকে চাব পাৰিব প্ৰতিটো বংশৰে গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ তাত আলোচনা কৰা হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট ফৰ্ট ইন ইণ্ডিয়া ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ফৰ্টটো কি চিত্তাগড় ফৰ্ট হুইচ ৰক এডিক্স অফ অশোকা ইজ এ চ'ৰ্চ অফ কলিংগ ৱাৰ সম্ৰাট অশোকৰ কোনখন ৰক এডিক্সৰ পৰা কলিংগ ৱাৰৰ বিষয়ে জনা যায় তেওঁ 13 নম্বৰ যিখন ৰক এডিক্স মানে শিলালিপি হু ইজ ন'ন এজ শ্বহীদ ই আজম বুলি কাক জনা যায় ভগত সিং আৰু ভগত সিঙক ফাঁচি দিছিল 1931 চনৰ 23 মাৰ্চ তাৰিখে হু কিল জেনেৰেল ডায়াৰক কোনে হত্যা কৰিছিল উধাম সিং ইন 1940 1940 চনত উধাম সিঙে ইংলেণ্ডত গৈ জেনেৰেল ডায়াৰক হত্যা কৰিছিল আৰু জেনেৰেল ডায়াৰৰ নিৰ্দেশতে 13 এপ্ৰিল 1919 চনত জালিৱানৱালাবাগত হত্যাকাণ্ড সংঘটিত হৈছিল When Muslim League demand for Pakistan কেতিয়া মুছলিম লীগে এখন পৃথক ৰাষ্ট্ৰ পাকিস্তানৰ দাবী কৰিছিল 1930 চনত মহম্মদ ইকবালে আৰু 1940 চনত মহম্মদ আলী জিন্না In www what is the meaning of fourth W www এই চাৰিটা W একেবাৰে লাষ্টৰ W টোৱে কি বুজায় হেতুৱে বুজায় worm write once read many তিনিটা W এ বুজায় world wide web Who built the peacock throne ময়ূৰ সিংহাসন কোনে নিৰ্মাণ কৰিছিল শাহজাহানে মোগল সম্ৰাট শাহজাহানে ময়ূৰ সিংহাসন বা তাকতে টাউজ নিৰ্মাণ কৰিছিল আৰু ময়ূৰ সিংহাসনত কোহিনুৰ হীৰা লাগি আছিল আৰু এই কোহিনুৰ হীৰা এতিয়া লণ্ডনৰ এটা সংগ্ৰহালয়ত সংগৃহীত হৈ আছে হু ইজ ন'ন এজ সীমান্ত গান্ধী বুলি কাক কোৱা হয় খান আব্দুল গফৰ খান In which year Reserve Bank of India was established? কোনটো বৰ্ষত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিষ্ঠা হয় 1 এপ্ৰিল 1935 চনত Who had discovered blood group কোনে আৱিষ্কাৰ কৰিছিল লেন ষ্টেইনাৰ Which is the origin of whole universe আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ যিটো অৰিজিন তাক কি বুলি কোৱা হয় Supernova আমাৰ বিশ্বব্ৰহ্মাণ্ডত 10 to the power 11 গেলেক্সি আছে তাৰ ভিতৰত মিল্কি ৱে গেলেক্সিৰ ভিতৰতে আমাৰ সৌৰজগতৰ গ্ৰহবিলাক পৰে Which gas is found in sun maximum সূৰ্যত আটাইতকৈ বেছি পৰিমাণে কি গেছ পোৱা যায় হাইড্ৰজেন ইয়াত হাইড্ৰজেন পোৱা যায় 91% আৰু হিলিয়াম 8.7% আৰু বাকি যিমান থাকিল সেয়া বেলেগ গেছ পোৱা যায় Plants made its food on which part গছে ইয়াৰ খাদ্য কোনটো অংশৰ সহায়ত প্ৰস্তুত কৰে গছে পাতৰ সহায়ত খাদ্য প্ৰস্তুত কৰে আৰু ইয়াক কোৱা হয় হলুক সংশ্লেষণ Who is the last sultan of Delhi Sultanate একেবাৰে শেষৰজন সুলতান কোন আছিল ইব্ৰাহিম লোডি তেওঁ 1517 চনৰ পৰা 1526 চনলৈকে সুলতান হৈ আছিল 1526 চনত পানিপথৰ প্ৰথম যুদ্ধত বাবৰে তেওঁক পৰাজিত কৰি ভাৰতবৰ্ষত মোগল সাম্ৰাজ্য আৰম্ভণি কৰে Which is the following is not associated with Indian National Congress ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত তলৰ কোনজন ব্যক্তি জড়িত নহয় ইদুল সি ৱাছা বদৰুদ্দিন ত্যাবজি দাদাভাই নৰজি কাৰ্টাৰ সিং ইয়াৰ ভিতৰত কাৰ্টাৰ সিং ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত জড়িত নহয় How many stars are there in Indian Railways logo ভাৰতীয় ৰেলৱেৰ যিটো লোগো তাত কেইটা ষ্টাৰ আছে 17টা Who has launched Common Wheel magazine এইখন কোনে আৰম্ভণি কৰিছিল এই আলোচনীখন কোনে আৰম্ভণি কৰিছিল এনি বেচেণ্টে প্ৰায় 300ৰো অধিক কিতাপ লিখিছিল In 1856 Remarriage Act provision credit goes to 1857 চনত বিধৱাৰ পুনৰ বিবাহ এই আইনখন কোনে আৰম্ভণি কৰিছিল লৰ্ড ডেলহৌগি Who was the first president of INC ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী সভাপতি কোন আছিল উমেশ চন্দ্ৰ বেনাৰ্জী Which is the following is not associated with Indian National Congress তলৰ কোনগৰাকী ব্যক্তি
ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত জড়িত নহয়। ইদুল চি ৱাছা, বদৰুদ্দিন ত্যাবজী, দাদাভাই নৰোজী, কাৰ্টাৰ সিং। ইয়াৰ ভিতৰত কাৰ্টাৰ সিং ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত জড়িত নহয়। ইদুল চি ৱাছা আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী ফাউণ্ডাৰ। তেওঁ A.O. হিউমৰ লগ লাগি 1885 চনত কংগ্ৰেছ দলটো গঠন কৰিছিল। বদৰুদ্দিন ত্যাবজী আছিল কংগ্ৰেছৰ 2 নম্বৰখন অধিৱেশনৰ সভাপতি আৰু দাদাভাই নৰোজী আছিল কংগ্ৰেছৰ 3 নম্বৰ অধিৱেশনৰ সভাপতি। হু হেড বিল্ড দ্য ষ্টুপা অফ ঝান্সী? ঝান্সীৰ স্তূপ কোনে নিৰ্মাণ কৰিছিল? অশোক। হু ইজ দ্য ফাউণ্ডাৰ অফ হোমিওপেথি? হোমিওপেথি চিকিৎসা পদ্ধতিটো কোনে আৰম্ভণি কৰিছিল? ছামুৱেল হেনিমেন। আজিৰ শেষৰ প্ৰশ্ন, দ্য ওৱান এণ্ড অনলি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া হু হেড ইলেক্টেড উইদাউট এনি ইলেকশ্যন? ভাৰতবৰ্ষৰ কোনগৰাকী ৰাষ্ট্ৰপতি নিৰ্বাচন অবিহনেই নিৰ্বাচিত হৈছিল? নীলম সঞ্জীৱ ৰেড্ডী। তেওঁ 1977 চনৰ পৰা 1982 চনলৈকে ৰাষ্ট্ৰপতি হৈ আছিল। আৰু এটা প্ৰশ্ন আপোনালোকলৈ এৰিলোঁ, হোৱাট ইজ দ্য লাইফ স্পেন অফ ৰেড ব্লাড চেলছ? আমাৰ দেহৰ ৰঙা ৰক্তকণিকাবোৰ কিমান দিন জীয়াই থাকে? ইয়াৰ আগৰ ভিডিঅ'টো যদি চাইছে, ইয়াৰ আগৰ ভিডিঅ'টোত এই প্ৰশ্নটো আলোচনা কৰিছিলোঁ। আপোনালোকে কমেণ্টত ইয়াৰ উত্তৰটো দিব।